কিডনী ষ্টোনৰ কেছ দিনক দিনক বাঢ়ি গৈ আছে আৰু আটাইতকৈ পেৰিচানি কথাটো হৈছে যে অপাৰেশ্যন কৰাটো ইয়াৰ স্থায়ী সমাধান নহয়। কাৰণ অপাৰেশ্যন কৰাৰ পিছতো আকৌ এবাৰ হোৱাৰ সম্ভাৱনাটো বেছিকৈ থাকে। আহক জানো কিডনী ষ্টোন বাৰু কিয় হয় আৰু আয়ুৰ্বেদত ইয়াৰ কি কি চিকিৎসা আছে বা কিদৰে ইয়াক প্ৰতিকাৰ কৰিব পাৰি অলপ আলোচনা কৰোঁ। শৰীৰত পানী কম হোৱাৰ ফলত কেলছিয়াম অক্সালেট ইউৰিক এচিডৰ লগত মিলি এই ষ্টনবোৰৰ ফৰ্মেশ্যন কৰে, যাৰ ফলত পেচাবৰ জ্বলা-পোৰা বা বিষ কৰা বা পেটৰ তল অংশৰ ভাৰবোধ হোৱা ইত্যাদি দেখা যায়। এতিয়া আপুনি কি কৰিব চাওঁ আহক। দিনত 7 পৰা 8 গিলাচমান পানী আপুনি খাব লাগিব। কুলথি ডাল বা যাক আমি কিডনী বিনছ বুলি কওঁ, সপ্তাহত এবাৰ কৰি হ'লেও খাব। হাই অক্সালেট ফুড যেনে আলু, ভিন্দি, টমেটো বা পালেং শাক ইত্যাদি আপুনি নাখাব। পাচানাবেদা, বাৰুণা, গোকচাৰা, বহেৰা, গিলয়, আমলা ইত্যাদি মিক্স কৰি আপুনি খাব পাৰে। এইবোৰ খোৱাৰ ফলত কিডনীত জমা হোৱা সৰু সুৰা পাথৰ টুকুৰাবোৰ ওলাই দিব পাৰে। লগতে ইউৰিন ৰিলেটেড প্ৰব্লেমতো ই ভাল এটা কাম দিয়ে। এইবোৰ বনৌষধি আপুনি আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শত খাব পাৰে। ধন্যবাদ।